এবাৰ ভেকুলীৰ এটা দলে পানীৰ সন্ধানত অৰণ্যৰ চাৰিওফালে ঘূৰি ফুৰিছিল। হঠাতে দলটোৰ দুটা ভেকুলী দুৰ্ঘটনাক্ৰমে এটা দ গাঁতত সোমাই পৰিল। আন ভেকুলীবোৰে গাঁতটোত পৰি যোৱা ভেকুলী দুটাৰ কথা ভাবি চিন্তিত হৈ পৰিল, কাৰণ গাঁতটো ইমানেই গভীৰ আছিল যে তাৰ পৰা বাচি আহিব পৰা কোনো উপায় নাই। সিহঁতে ভেকুলী দুটাক চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হেৰা বন্ধু, তোমালোকে এই দ গাঁতটোৰ পৰা বাচিবলৈ আৰু কোনো উপায় নাই। আনকি তোমালোকে তাৰ পৰা উঠি আহিবলৈ চেষ্টা কৰাৰ কোনো অৰ্থই নাই। গতিকে আজিৰ পৰা তোমালোকে চিৰদিন দ গাঁতৰ ভিতৰতে সোমাই থাকিব লাগিব। আনফালে দুয়োটা ভেকুলীয়ে গাঁতৰ পৰা জঁপিয়াই জঁপিয়াই ওপৰলৈ উঠিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সিহঁত সফল হোৱা নাছিল। অলপ সময়ৰ পাছত ভেকুলী দুটাৰ এজনে অন্য ভেকুলীবোৰে কোৱা কথাবোৰ বিশ্বাস কৰিবলৈ ধৰিলে যে সিহঁতে কেতিয়াও গাঁতটোৰ পৰা বাচিব নোৱাৰিব আৰু চিৰদিন দ গাঁতটোৰ ভিতৰতে সোমাই থাকিব লাগিব। এনেদৰে ভাবি ভাবি অৱশেষত সেই ভেকুলীটোৱে মৃত্যুবৰণ কৰিলে। আনহাতেদি আনটো ভেকুলীয়ে গাঁতটোৰ পৰা ওপৰলৈ উঠিবলৈ চেষ্টা কৰিয়ে থাকিল আৰু অশেষ চেষ্টা কৰি অৱশেষত সি গাঁতটোৰ পৰা ওপৰলৈ উঠি আহিবলৈ সক্ষম হ'ল। অন্য ভেকুলীবোৰে তাকে দেখি হতবাক হ'ল আৰু ভাবিলে যে এইটো কেনেকৈ সম্ভৱ হ'ল। আচলতে ভেকুলী দুটাৰ প্ৰথমটো ভেকুলীয়ে লগৰীয়াৰ কথা বিশ্বাস কৰি মৃত্যুবৰণ কৰিলে আৰু দ্বিতীয় ভেকুলীটোৱে চেষ্টা কৰি কৰি অৱশেষত গাঁতটোৰ পৰা বাচি আহিবলৈ সক্ষম হ'ল। ভেকুলী দুটাৰ মাজৰ পাৰ্থক্যটো হ'ল যে দ্বিতীয় ভেকুলীটোৱে কাণেৰে শুনা নাপায় আৰু সেয়েহে দলটোৰ অন্য ভেকুলীবোৰৰ নিৰুৎসাহ মন্তব্যবোৰ শুনিব পৰা নাছিল। বৰঞ্চ সি কেৱল ভাবিছিল যে সিহঁতে তাক গাঁতটোৰ পৰা উঠি আহিবলৈ উৎসাহিত কৰি আছে। গতিকে সাধুটোৰ পৰা আমি এয়াই বুজিলোঁ, মানুহৰ মতামতে আপোনাক তেতিয়াহে প্ৰভাৱিত কৰিব যেতিয়া আপুনি কেৱল বেলেগৰ মতামতক বিশ্বাস কৰিব আৰু তাকেই সঁচা বুলি ভাবিব। গতিকে কিছুমান পৰিস্থিতিত আন কাৰোবাক বিশ্বাস কৰাতকৈ নিজৰ ওপৰত বিশ্বাস ৰখাটোৱেই সদায় শ্ৰেয়।